তো হেল্ল' গাইজ মোৰ ডেইলি নিউ ব্লগ ইউটিউব চেনেলতে আপোনালোক স্বাগতম জনাইছোঁ। চ' গাইজ মোৰ এই স্কুটিখন মদগাখন সেইদিনাখন ভাগি থাকিল, তাকে আজি মই ৰিপেয়াৰিং কৰিবলৈ নিম বুলি ভাবিছোঁ। টকা পইচাৰ অভাৱত এই ৰিপেয়াৰিং কৰিব পৰা নাই। জাষ্ট কলেজলৈ বুলি ওলাই আছোঁ গাইজ, ঠিক যাব পৰা নাই গাইজ। এইখন এখন মোৰ নিউ আৰ্নিং দোকান, যি দোকানখনৰ পৰা মই ডেইলি টকা উপাৰ্জন কৰি আছোঁ গাইজ। এইখনেই মোৰ দোকানখন। প্ৰতিটো বস্তু ইয়াত পোৱা যায়, প্ৰতিটো বস্তু যিটো মূল্যত আহে হ'লচেল ৰেটত আনি মই বিক্ৰী কৰি আছোঁ। যাৰ মোৰ এটা ন্যূনতম মূলধন সংগ্ৰহ হৈ আছে। চ' গাইজ চাওক, এনেকৈয়ে মই টকা উপাৰ্জন চাই। চ' গাইজ মোৰ এই ইউটিউব চেনেলটো নিউ ইউটিউব চেনেল হয়। চ' গাইজ আপোনালোকে ছাপোৰ্ট কৰিলে মই এই চেনেলটো আগবাঢ়ি যাব পাৰিম। চ' গাইজ আপোনালোকে ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। চ' গাইজ চাওক, মই এই দোকানখন মই ভিতৰৰ ভিতৰলৈ আহিলোঁ। চ' গাইজ প্ৰতিটো বস্তুৱে পোৱা যায়, যেনে আলুৰ পৰা এখন বিশেষকৈ গেলামালৰ দোকান বুলি ক'ব পাৰি গাইজ। প্ৰতিটো বস্তু চাওক গাইজ, চাওক। মই বৰ্তমান মই কলেজৰ এজন ছাত্ৰ। মই কলেজৰ পৰা আহি মেলি এই চাওক গাইজ, পেট্ৰল লৈ আহোঁ। পেট্ৰল মই ডিপুৰ পৰা আনি দোকানত মই বিক্ৰী কৰোঁ। কলেজৰ পৰা আহোঁতে লৈ আহোঁ গাইজ। চ' গাইজ এদিন চাব, মই কলেজৰ পৰা আহোঁতেও এই ব্লগ ভিডিঅ' বনাম গাইজ। এনেকৈ মই জীৱনটো গঢ়িবলৈ চেষ্টা কৰি আছোঁ। চ' গাইজ আপোনালোকে ছাপোৰ্ট কৰিলে মই এই সফলতা অৰ্জন কৰিব পাৰিম বুলি আশা ৰাখিলোঁ। চ' গাইজ আপোনালোকে ছাপোৰ্ট কৰিব। হ'ব দিয়ক গাইজ, আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।